নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ ইতিহাসৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। IPৰ সম্পূৰ্ণ নাম কি? অপশ্যন বি ইণ্টাৰনেট প্ৰট'কল। মানুহৰ শৰীৰত কিমান হাড় আছে? অপশ্যন চি 206ডাল। ইয়াৰে এটা হৈছে ভাইৰাছ ৰোগ। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি চিকেন পক্স। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ অপশ্যন হৈছে চি হকী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যন হৈছে বি পণ্ডিত জৱাহৰলাল নেহেৰু। ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ অপশ্যন হৈছে এ পণ্ডিত জৱাহৰলাল নেহেৰুৱে লিখিছিল। মধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল। কোন ভাৰতীয়ই প্ৰথমে নোবেল বঁটা লাভ কৰিছিল? অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰে লাভ কৰিছিল। খাজুৰাহো পৰ্যটনস্থলী কোনখন ৰাজ্যত অৱস্থিত? মধ্যপ্ৰদেশত অৱস্থিত। শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন বি 5 ছেপ্টেম্বৰত উদযাপন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া জাপানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1945 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পদুম ফুল। ধনৰাজ পিল্লাই কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যন হৈছে চি হকী খেলৰ সম্পৰ্কিত। কাক ফ্লাইং শিখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিলখা সিঙক কোৱা হয়। নেমুত কোনটো ভিটামিন থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন চি, অপশ্যন চি। কোনে ইনকলাব জিন্দাবাদৰ শ্লোগান দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগত সিঙে। চাহ উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম। হকী দলত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 11জন। শকুন্তলাৰ লেখক কোন আছিল? ইয়াৰ অপশ্যন হৈছে এ কালিদাস আছিল। ভাৰতৰ কোনখন চহৰ আঙুৰ উৎপাদনৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাছিক চহৰ। ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জে থমছনে আৱিষ্কাৰ কৰিছিল। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু আছিল। দেশপ্ৰেমমূলক গীত এ মেৰে ৱতন কে লোগো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কবি প্ৰদীপ। নিম্নলিখিতবোৰৰ মাজত শিপাৰ উদাহৰণ নহয় কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলু। কোনখন দেশক
ক্ৰিকেটৰ প্ৰৱৰ্তক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ড। জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল। দবা খেলত খাদ্য বা বৰ্গৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৬৪। ৩০ জানুৱাৰীত কোনটো দিন উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বহীদ দিৱস উদযাপন কৰা হয়। মোগলৰ ৰাজবংশৰ কোন শাসকে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বাহজাহান। কোন বছৰত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চনত। কোনদিনা গণতন্ত্ৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২৬ জানুৱাৰীত পালন কৰা হয়। ছত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তী কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 19 ফেব্ৰুৱাৰীত পালন কৰা হয়। তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যমুনা নদীৰ পাৰত অৱস্থিত। কোন বছৰত তাজমহলক পৃথিৱীৰ ৭টা আশ্চৰ্যত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২০০৭ চনত। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান। তিব্বতৰ চাংপো নামৰ নদীখন কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী। সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশত অৱস্থিত। কোনখন নদীক বিহাৰৰ সুখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোশী নদী। মধ্যপ্ৰদেশত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 11খন ৰাষ্ট্ৰীয় উদ্যান আছে। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গংগা নদী। বিশ্বৰ প্ৰথম ফ্লোটিং নেশ্যনেল পাৰ্ক ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰত অৱস্থিত। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনডাল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহঁত গছ। গোৱাৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানাজী। নৰ্মদা নদীৰ উৎপত্তি কোনখন ৰাজ্যত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশত হয়। কোনখন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন। গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সিদ্ধাৰ্থ। ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।